ক'লে তেওঁক গণশত্ৰু বুলি? আপোনালোকে নে গোটেই ৰাইজমুখাই নে দুখনমান বাতৰি কাকত? ছাৰ যদি সঁচাই বেয়া আছিল তেওঁ কিয় বাৰে বাৰে জিকিছিল? এতিয়া চাব, ছাৰৰ বাইদেউ যদি নিৰ্বাচনত উঠে তেওঁ জিকি যাব। তেতিয়া আপুনি কি কৰিব? লাজ নাপাবনে? আপোনালোকৰ গোটেই অসমখনত যিমান সদস্য সংখ্যা আছে তাতকৈ বহুত বেছি হাজাৰ মানুহে তেওঁক ভোট দি জয়ী কৰি আহিছিল। তেন্তে আপোনালোকৰ মুষ্টিমেয় কেইটামান সদস্য সংখ্যাৰ সিদ্ধান্তই ইমান হাজাৰ মানুহৰ সিদ্ধান্ত নিমিষতে শেষ কৰি পেলোৱা নাইনে? আপোনালোকৰ দুজনমানক ময়ো ৰান্ধি খুৱাইছোঁ, কিন্তু ইয়াৰ অৰ্থ এইটোৱে নেকি যে মই আৰু আমাৰ এই সমাজৰ মানুহে ভোট দি জয়ী কৰোৱা আমাৰ সেই মন্ত্ৰীজনক মোৰেই ঘৰৰ সন্মুখত মাৰি পেলাব? ধিক